নমস্কাৰ, আপোনালোকে চাই আছে S22 টিভি। আৰু ক'ভিডৰ পৰা ৰক্ষা পাবলৈ ভাৰতে এবাৰ প্ৰয়োগ কৰিছে কচিল আৰু কোভেক্সিন। আৰু সমান্তৰালকৈ চীনে প্ৰয়োগ কৰিছে চিনাফাৰ্ম আৰু কৰোনা ভেক। আৰু জানিব পৰা মতে কোভিচিল্ডৰ তুলনাত কৰোনা ভেক কম কাৰ্যকাৰী। BF7 কি? BF7 অত্যন্ত বেছি সংক্ৰমণশীল। BF7 ৰোগ প্ৰতিৰোধ ক্ষমতা নষ্ট কৰি সংক্ৰমণ কৰিব পাৰে। ইমিউনিটি ভেদ কৰাত সিদ্ধহস্ত এই BF7। আৰু এই BF7 অতি কম সময়ৰ ভিতৰতে বংশ বৃদ্ধি কৰিব পাৰে। ভাৰতত কিয় ভয়াৱহ নহয় কৰোনা ভাইৰাছ? ইয়াৰো আছে বিশেষ কাৰণ ভাৰতৰ ভেকচিন চীনতকৈ অতি কাৰ্যকাৰী। আৰু এই ক্ষেত্ৰত যাত্ৰীসকলেও কৰিব লাগিব ক'ভিড পৰীক্ষা। যদিহে আপুনি ক'বলৈ যাব ওলাইছে তেতিয়াহ'লে প্ৰথমে ক'ভিড পৰীক্ষা কৰাটো বাধ্যতামূলক। আৰু COVID-19ৰ লগে লগে স্বাস্থ্যমন্ত্ৰীয়েও ঘোষণা কৰিছে কেইবাটাও নিয়ম। পৰৱৰ্তী সময়ত ক'ভিডৰ প্ৰভাৱ ভাৰতবৰ্ষত কেনে হ'ব সেয়া হ'ব লক্ষণীয়। আৰু তেতিয়ালৈকে আপোনালোকে চাই থাকক S22 টিভি।